পূজাত ধাৰাসাৰ বৃষ্টিপাতৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ। অহা শুক্ৰবাৰৰ পৰা ৰাজ্যত আৰম্ভ হ'ব শাৰদীয় দুৰ্গোৎসৱ। যোৱা কেইবাদিন ধৰি অসমত ধাৰাসাৰ বৰষুণ হৈ আছে। সেয়ে ম্লান পৰিছে কিছু শাৰদীয় দুৰ্গা পূজাৰ আনন্দ উল্লাস। বিজ্ঞান কেন্দ্ৰই আজি এক জাননীযোগে প্ৰকাশ কৰিছে যে অহা 4 অক্টোবৰত ৰাজ্যত প্ৰবল বৃষ্টিপাত অব্যাহত থকাৰ পূৰ্ণ সম্ভাৱনা আছে। অৱশ্যে 2 আৰু 3 অক্টোবৰত বৰষুণৰ পৰিমাণ কিছু পৰিমাণে হ্ৰাস পাব। কিন্তু 4 অক্টোবৰত অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত বৰষুণৰ পৰিমাণ পুনৰ বৃদ্ধি পাব বুলি আশংকা প্ৰকাশ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। ইতিমধ্যে অসমৰ বিভিন্ন ঠাইৰ লগতে উত্তৰ-পূবৰ বিভিন্ন ঠাইত সাগৰ পৃষ্ঠৰ 3.1 কিলোমিটাৰ ওপৰত উৎপত্তি হোৱা ঘূৰ্ণীবতাহৰ বাবে বৰষুণ অব্যাহত আছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ জাননী অনুসৰি 1 অক্টোবৰৰ পৰা অসমৰ লগতে চুবুৰীয়া ৰাজ্য মেঘালয়ৰ বিভিন্ন অঞ্চলত প্ৰবল বৰষুণৰ হোৱাৰ সম্ভাৱনা আছে। নিউজ ডেস্ক ৰিপৰ্ট, স্পটলাইট অসম।